কবিতাৰ শিৰোনাম মই আৰু মোৰ ডায়েৰীখন। এদিন দুদিন এমাহ দুমাহকৈ কেইবা মাহো পাৰ হৈ গ'ল। ডায়েৰীখনৰ লগত মোৰ আলাপ নোহোৱা হ'ল। ডায়েৰীৰ কেইবাখনো পৃষ্ঠা উকা হৈ ৰ'ল। ফোনটো এৰি ক্ষন্তেকৰ বাবে ডায়েৰীখনকে তুলি ল'লোঁ। ডায়েৰীৰ পৃষ্ঠাবোৰ লুটিয়ালোঁ। সকলোবোৰ যেন সলনি হৈছে সময়। কিন্তু ডায়েৰীত লিখা মোৰ সেউজীয়া অনুভৱবোৰ আজিও একে আছে। এখনৰ পিছত এখন পৃষ্ঠা লুটিয়াই গ'লোঁ আৰু ৰঙীন স্মৃতিবোৰেৰে মনৰ উকা কাগজত অতীতৰ এখন এখনকৈ ছবি আঁকি স্মৃতিবোৰ ৰোমন্থন কৰি গ'লোঁ। ডায়েৰীখনৰ এখন পৃষ্ঠাত লিখা আছিল, অসহ্যকৰ মনৰ বেথাত অশ্ৰু নিগৰে গভীৰ নিশাত। মোক ডায়েৰীখনে কৈছিল নে মই ডায়েৰীখনক কৈছিলোঁ? ডায়েৰীখনৰ প্ৰতিটো পৃষ্ঠাত মোৰ মনটো যেন হেৰাই গৈছিল। মই বিলীন হৈ পৰিছিলোঁ ডায়েৰীখনৰ গভীৰতাত। সেইদিনা আছিল এটি নিঃশব্দতাৰ নিজান ৰাতি। যেন সুখ দুখৰ অতীতবোৰে মোৰ লগত নীৰৱে কথা পাতিছিল। সুখৰ অতীত ছবিবোৰ অংকন কৰি অকমান হাঁহিলোঁ আৰু দুখবোৰ অংকন কৰি অকণমান কান্দিলোঁ। এইদৰে ডায়েৰীৰ পৃষ্ঠাবোৰত ক্ৰমান্বয়ে হেৰাই যোৱা মোৰ মনটোৱে গমকেই নাপালে। ডায়েৰীৰ লগত কথা পাতি পাতি কেতিয়ানো 4 বাজি গ'ল, কেতিয়ানো ৰাতিপুৱা হ'ল। মই ডায়েৰীখনৰ পৃষ্ঠাবোৰ জপাই উঠি আহিলোঁ।